Welcome to my YouTube channel Lipom's Blog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। Welcome to our next step family. আজি বিহুৰ কাৰ্যসূচী আপোনালোকক দেখাব ওলাইছো। কি কাৰ্যসূচী হয় আপোনালোকে এফালৰ পৰা চাই যাওক। আমাৰ মাজত গোটেই পৰিয়াল উপস্থিত আছে, আমাৰ ৰাইজ উপস্থিত আছে। আমি এতিয়া তৰুণ দাদা লৈ তেওঁলোকৰ জ্যেষ্ঠ হিচাপে তেওঁলোককে আমি প্ৰথমে দুগৰাকী ব্যক্তি তথা দেশপ্ৰেমৰ নাটক আৰু তথা শিৱপ্ৰসাদ নাথদেৱক আমি এখন গতিলাম নামেৰে আদৰণি জনাবলৈ আয়োজন কৰিছোঁ। প্ৰথমে দেশপ্ৰেমৰ নাথদেৱক আমাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত কমলনাথ ঢুকীয়াদেৱে আদৰণি জনাবলৈ এখন সুলভ নমস্কাৰ। আপোনালোকে এতিয়া উপভোগ কৰক গেট উন্মোচনৰ প্ৰগ্ৰেম। এনেদৰে গেট উন্মোচনৰ অনুষ্ঠান সমাপ্ত হয়। লগতে সকলোৱে নাম কীৰ্তন কৰি আদৰণি জনাইছে। খুবেই মধুৰ পৰিৱেশ। এতিয়া আপোনালোকে অলপ নাম শুনক। বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে। আপোনালোকক এতিয়া বৃক্ষৰোপণ দেখুৱাব ওলাইছো। গাইজ, এনেদৰে মুকলি সভা অনুষ্ঠিত হৈছে। কিছু দৃশ্য মুকলি সভাৰ আপোনালোকক দেখুৱাই গৈ আছো। তথাপি মই যাবলগীয়া হোৱাৰ বাবে মই দুআষাৰ কৈ পেলাই আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম। এই ৰঙালী ৰূপাঘাটৰ ভোগালী বিহুটো যেতিয়া আৰম্ভ হয়, মই টংলা নগৰ আদৰ্শ বিদ্যালয়ত শিক্ষকতা কৰি আছিলোঁ। তেনেকৈ টংলা দেশ বিশ্ববিদ্যালয়লৈ বিদ্যালয়লৈ যাওঁ। তেতিয়া তাত এজন কি বৰঠাকুৰ উপাধিৰ এগৰাকী ৰেলৱে পুলিচ আছিল। তেওঁ মোক লগ ধৰি এদিনাখন সুধিলে, বোলে মাষ্টৰ বাবু, আপোনালোকৰ এইফালে বিহু চিহু হয়নে নহয়? মই বোলো আমাৰ ইয়াত তেনেকৈ তেতিয়া আমাৰ ৰঙালী বিহুৰো কোনো ধুমধাম নাই, ভোগালী বিহুটো ধুমধামেই নাছিল। বোলো তেনেকৈ নহয় দেখোন, কিন্তু ৰঙালী বিহু হয়। এই বোলে ভোগালী বিহু পাতকচোন, আপোনালোকে শিক্ষকসকলৰ যত্ন কৰিলে হ'ব, এই বুলি কৈ মোক পৰামৰ্শটো দিলে। হৈ থকাটো গম পাই আছিলোঁ, কিন্তু এনেকুৱা মানে যিখিনি আজিৰ অনুষ্ঠানটো সঁচাকৈয়ে মানে আদৰণীয় আৰু যিখিনি মানুহ মানে বিয়া হৈ ইয়াৰ গাঁৱৰ ছোৱালীখিনি বা মানুহখিনি আঁতৰত মানে বসবাস কৰি আছিল, আজি যিখিনি আহিছে, আহি সকলোৱে মিলিজুলি মানে মিলাজুলা কৰিছে, লগ পাইছে, ভাল পাইছে, দেখা পাইছে, বৰ ভাল লাগিছে। আপোনালোকক এতিয়া দেখুৱাব ওলাইছো শিল্পী দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচী। দীপম জ্যোতি পৰম জ্যোতি, দীপম জ্যোতি জনাৰ্দন, দীপম জ্যোতি পৰম ব্ৰহ্ম, দীপম জ্যোতি নমস্তুতে। মাল্যাৰ্পণ কাৰ্যসূচীলৈ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিটো গীত মাল্যাৰ্পণ কৰিব। এইবাৰ আমাৰ শ্ৰদ্ধাৰ সাংস্কৃতিক কৰ্মী শিল্পী শ্ৰদ্ধাৰ জ্ঞানেন্দ্ৰ মৰ্চজাদেৱে এখন মাল্যাৰ্পণৰ কাৰ্যসূচী সমাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ সোণালী জয়ন্তী বৰ্ষৰ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। বিভিন্ন কৃষ্টি দলসমূহ আহি উপস্থিত হৈছে আমাৰ সংঘৰ প্ৰাংগণত। আপোনালোকে এতিয়া সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্য উপভোগ কৰক।
লগতে এটা হাতীও অনা গৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ উপলক্ষে। সকলো ৰাইজ ওলাই আহিছে এনেদৰে খুব সুন্দৰ পৰিৱেশ। এয়া চাওক আপোনালোকে বিভিন্ন কৃষ্টি দলসমূহ ৰেডি হৈছে যাবলৈ। ফাইনেলি ৰেডি হৈছে, আমিও ৰেডি হৈ ল'লোঁ যাবলৈ সাংস্কৃতিক শোভাযাত্ৰা। ৰূপাখাত স্বাগতম সংঘৰ উদ্যোগত অনুষ্ঠিত ভোগালী বিহুৰ সোণালী জয়ন্তী বৰ্ষৰ সাংস্কৃতিক শোভাযাত্ৰা তাৰিখ 17 জানুৱাৰী। এনেদৰে কালচাৰ ৰেলী হৈ আছে, খুব সুন্দৰ পৰিৱেশ। সোণালী জয়ন্তী বৰ্ষৰ সমাৰোহ উপলক্ষে আজি সাংস্কৃতিক শোভাযাত্ৰা, খুব সুন্দৰ পৰিৱেশ। সকলো ৰাইজ ওলাই আহিছে, বিভিন্ন কৃষ্টি দলসমূহ ওলাই আহিছে। আপোনালোকৰ দৃশ্যসমূহ দেখুৱাই গৈ আছোঁ, চাই যাওক। আৰু আজিৰ কি কাৰ্যসূচী আছে, আজি অন্তিম দিনৰ কাৰ্যসূচী আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈ চাওক। ৰাতিৰ সাংস্কৃতিক সন্ধিয়াও আছে, তাত গায়ক আহিব। আপোনালোকক সম্পূৰ্ণ দৃশ্যসমূহ দেখুৱাই যাম, ভিডিঅ'টো শেষলৈ চাই যাওক। আপোনালোকক দেখুৱাই গৈ আছোঁ সাংস্কৃতিক শোভাযাত্ৰাৰ দৃশ্যসমূহ। ওলগ জনাইছোঁ আৰু সম্পাদকে দিয়া অনুৰোধ মৰ্মে মই এতিয়া সভাপতি হ'বলৈ আগবাঢ়িছোঁ, সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ মই বিনম্ৰভাৱে বিচাৰিছোঁ, যাতে ধুনীয়াকৈ আমাৰ এই অনুষ্ঠানটো সুকলমে আমি পৰিচালিত কৰিব পাৰোঁ। এইখন আমাৰ ৰাইজৰ কাৰণে আমি ঘৰে ঘৰে গৈ পেলাই আমি স্মৰণিকাখন বিতৰণ কৰিম। আৰু বাহিৰৰ কোনোবা ব্যক্তি থাকিলে তেখেতসকলে আমাৰ পৰা আজি লৈ যাব পাৰিব। আমাৰ যিসকল মানে অনুষ্ঠানটোৰ কাৰণে আৰ্থিক দান বৰঙণি দিছে, তেখেতসকলে কোনো মূল্য দিব নালাগে। আমি তেখেতসকলৰ ঘৰে ঘৰে এইখন আমি বিতৰণ কৰিম। আপোনালোকে এতিয়া উপভোগ কৰক সাংস্কৃতিক সন্ধিয়া গীতৰ শৰাই। আজিৰ চিফ গেষ্ট প্ৰতিদিন টাইমৰ মুখ্য সাংবাদিক নিতুমণি শইকীয়া ছাৰৰ স্পীচ আপোনালোকে উপভোগ কৰক। ৰাজহুৱা সভা মই কাকো ভয়ো নকৰোঁ আৰু কাকো মই তোষামোদো নকৰোঁ, তালো নামাৰোঁ। মই যি কওঁ খোলাখুলিভাৱে কথা কৈ দিওঁ। এই যে আপোনালোক এনেকৈ গোট খাই আজি আপোনালোকৰ এই ৰূপাখাত যিটো ক্লাব
স্বাগতম সংঘ এই সংঘটোৱে এই অঞ্চলটোৰ মানুহৰ মাজত যিটো একতা যিটো সমন্বয় সেইটো কি পৰ্যায়ত তেখেতসকলে ধৰি ৰাখিছে আপোনালোক তাৰ সাক্ষী বেলেগ একো নাই এই ৰূপাঘাট স্বাগতম সংঘৰ কাৰণে আপোনালোকে এটা হাত চাপৰি মাৰক কাৰণ এওঁলোকে আমাৰ সমাজখনক সমাজ কৰি ৰাখিছে আমাৰ উঠি অহা প্ৰজন্মক হয়তো কিবা এটা দিব বিচাৰিছে কিবা এটা শিকাব বিচাৰিছে আজি আপোনালোকৰ এই ভোগালী বিহুৰ উদযাপনৰ 50 বছৰ হৈ গ'ল আজি 52 বছৰত ভৰি দিয়া বুলি মই তেখেতসকলৰ পৰা গম পাইছোঁ কিছু সময় পূৰ্বে কিন্তু আপোনালোকৰ এই ৰূপাঘাট স্বাগতম সংঘই 52 বছৰ হোৱা নাই তেখেতসকলে পৰৱৰ্তী সময়ত আৰম্ভ কৰি এই অঞ্চলটোৰ কিছুমান সাংস্কৃতিক সামাজিক কাম কৰি আছে আমাক এনেধৰণৰ সংঘ এনেধৰণৰ ক্লাবৰ অঞ্চল বিশেষে খুব প্ৰয়োজন আছে যিবিলাক কাম আমাৰ কোনো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব নোৱাৰে কেতিয়াবা অঞ্চল বিশেষে আমি দেখোঁ যে সেই ক্লাব বা সংঘবিলাকে আৰম্ভ কৰে ক'ৰবাত আপুনি চাব এক বৌদ্ধিক বিপ্লৱ আৰম্ভ কৰে কোনোবা এটা লাইব্ৰেৰীয়ে অঞ্চলটোত ছাত্ৰ ছাত্ৰীক কিতাপৰ প্ৰতি বা বৌদ্ধিক এক বিপ্লৱৰ প্ৰতি জাগ্ৰত কৰাৰ পৰিৱেশটো সেই লাইব্ৰেৰীটোৱে দিয়ে আপোনালোকে এতিয়া উপভোগ কৰক কৌতুক অভিনয় অভিনেতা পাপন শৰ্মা বুঢ়ী বয়সত 70 বছৰ এলাৰ্জিত নাম আহিল কি আহিল পদ্মাৱতী ঠাইত গৰ্ভৱতী নাহিল হ'ব লাগে পদ্মাৱতী নাম হৈ আহিল গৰ্ভৱতী নাম এতিয়া বুঢ়ী বয়স 70 বছৰ কান্দি কাটি তৎ আপোনালোকে এতিয়া উপভোগ কৰক সাংস্কৃতিক সন্ধিয়াৰ গীতৰ শৰাই অকল জোকে ভালে লওক জোকে যদি গায় আকৌ মই গাইছোঁ দাদা চলো ওকে আশা কৰোঁ আজিৰ ব্লগছটো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ চেণ্ড যিসকল নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰিব ধামাকা ব্লগছ আহি আছে আৰু মোক ইনষ্টাত ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব ইনষ্টাৰ আইডিটো হৈছে ৰিপম ফটোগ্ৰাফাৰ লিংক ডেছক্ৰিপশ্যন থাকিব লগ পাম নতুন ভিডিঅ' টিল দেন টাটা বাই বাই আৱাৰ নেক্সট ডে ফেমিলি